কেতিয়াবা প্ৰেমিক, কেতিয়াবা বন্ধু, কেতিয়াবা শান্ত, কেতিয়াবা একশ্যন হিৰো আৰু কেতিয়াবা এনে এজন মানুহ যাৰ কাহিনীৰ সৈতে দৰ্শকে নিজকে বিচাৰি পায়। এয়া অবিনাশ চৌধুৰী। যে তুমি হঠাৎ ইয়ালৈ কিয় আহিছা? আৰু Hey, wait. I think you're right. মই তাকেই কৰা উচিত। এয়া অনুপম দুৱাৰা। মই তাকেই ক'ব খুজিছিলোঁ, ক'ব অনুপম আহিছিল। মোৰ নাম অনুপম দুৱাৰা। ৰাহুল বেজবৰুৱা। টাইগাৰ আৰু এয়া ৰুদ্ৰ। হিয়া দিয়া নিয়াৰ পৰা ৰুদ্ৰলৈ এই চৰিত্ৰসমূহৰ আঁৰৰ মানুহজনেই হৈছে ৰবি শৰ্মা। 2 দশকৰ অধিক সময়ৰ অভিনয় যাত্ৰাত ৰবি শৰ্মাই আমাক দিছে বহুতো মনত ৰৈ যোৱা চৰিত্ৰ। কোনো এটা চৰিত্ৰক নিজৰ কৰি লৈ সেই চৰিত্ৰটোৰে দৰ্শকক মনত সাঁচ বহুৱাব পৰা ক্ষমতাই তেওঁৰ অভিনয়ক বিশেষ কৰি তোলে। ৰবি শৰ্মাৰ অভিনয় কেৱল চিনেমাতে সীমাবদ্ধ নহয়, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগততো তেওঁৰ আছে এক সুকীয়া পৰিচয়। 2000 চনত হিয়া দিয়া নিয়াৰ অবিনাশ চৌধুৰীৰ চৰিত্ৰটোৰ যোগেদি অসমীয়া চিনেমা জগতত অভিনয়ৰ আৰম্ভণি কৰিছিল ৰবি শৰ্মাই। হয়তো সেই সময়ত কোনেও ভবা নাছিল এই নতুন মুখখনে এদিন অসমীয়া চিনেমাৰ এগৰাকী পৰিচিত তাৰকা হৈ উঠিব। সেয়াই আছিল ৰবি শৰ্মাৰ ছুপাৰষ্টাৰ জাৰ্ণিৰ আৰম্ভণি। তাৰ পিছত অন্য এক যাত্ৰা, নায়ক, ইমান মৰম কিয় লাগে, মন, ককা দেউতাৰ ঘৰ জোঁৱাই, সৰু বোৱাৰী, উজনিৰ দুজনী গাভৰু, বাৰুদ, হিয়াৰ দাপোনত তোমাৰেই ছবি, দেউতা দিয়া বিদায়, পলে পলে উৰে মন, ৰণাংগন, তুমি আহিবানে, শ্ৰী ৰঘুপতি, ৰুদ্ৰ আদি বহু জনপ্ৰিয় ছবিত অভিনয়ৰ জৰিয়তে তেওঁ দৰ্শকক দিছে মনোৰঞ্জনৰ খোৰাক। পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ উপৰিও কেইবাখনো জনপ্ৰিয় VCD, মৰমজান, বগীতৰা, আইমণি, শ্বৰ্ট ফিল্ম টেল মি ইটছ গ্ৰে, ছৰী, ৱেব ছিৰিজ ইল্লিগেল, ক্ষুধা আদিৰ লগতে একাধিক মিউজিক ভিডিঅ'ত অভিনয়ৰ যোগেদি ৰবি শৰ্মাই লাভ কৰিছে ৰাইজৰ অতি সমাদৰ। নিজৰ অভিনয় শৈলীৰে 2টাৰো অধিক দশক ধৰি অসমীয়া কমাৰ্চিয়েল চিনেমাত প্ৰাসংগিক হৈ থকা অভিনেতাজনেই ৰবি শৰ্মা। তেখেতৰ এই যাত্ৰা কেৱল এজন অভিনেতাৰ অভিনয়ৰে যাত্ৰা নহয়, ই অসমীয়া চিনেমাৰ এক দীঘলীয়া অধ্যায়। এজন অভিনেতাই যেতিয়া বহু বছৰ ধৰি দৰ্শকক হহুৱাব পাৰে, কন্দুৱাব পাৰে, উত্তেজিত কৰিব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা চৰিত্ৰবোৰ মনত ৰৈ যাবলৈ বাধ্য কৰাব পাৰে, তেতিয়া তেওঁ কেৱল এজন অভিনেতা হৈ নাথাকে, তেওঁ হৈ উঠে এজন ছুপাৰষ্টাৰ। আৰু অসমীয়া দৰ্শকৰ বাবে এনে এটা নাম ৰবি শৰ্মা। শেষত ৰাইজলৈ এটা ভাল খবৰ, অতি সোনকালেই নতুন পৰিচয়ৰে দৰ্শকৰ মাজলৈ আহিব ৰবি শৰ্মা। অভিনেতা ৰবি শৰ্মাৰ পৰা তেওঁ হ'ব ডিৰেক্টৰ ৰবি শৰ্মা। চিত্ৰবনৰ তৰফৰ পৰা ছুপাৰষ্টাৰ ৰবি শৰ্মালৈ এই নতুন জাৰ্ণিৰ বাবে জনাইছো অলেখ শুভেচ্ছা। চিত্ৰবন